আজি নতুন পিকনিক প্লেচ বিচাৰি আহি পাইছোঁ 2 নম্বৰ ফেব্ৰুৱাৰীলৈ। আপোনাৰ চানডুবিৰ পৰা ৰাণীখামা যোৱা ৰাস্তাত ৰাণীখামা নপাহতেই পায় আৰু আহিব পাৰে 2 নম্বৰ ফেব্ৰুৱাৰীলৈ। কুলহী নৈৰ ওচৰতে আছে, সুন্দৰ পৰিৱেশ। এয়া পৰিৱেশটো দেখাইছোঁ, সম্পূৰ্ণ বালিচৰ। ইয়াতে খাব পাৰি, বাৰীত খেলিব পাৰিব, নদীত গা ধুব পাৰিব, জিৰণি ল'ব পাৰিব। আৰু এইবাৰ কি হৈছে কি ৰাণীখামত মিউজিক বজাবলৈ দিয়া নাই বা চানডুবিত মিউজিক বজাবলৈ নিদিয়ে। পিকনিক বুলি ক'লে মিউজিকটো অকণমান লাগে, তো ইয়াত আপোনালোকে মিউজিকো বজাব পাৰিব। ইয়াৰ স্থানীয় যুৱকবিলাকে ইয়াৰে যি সংঘ আছে, তো তেখেতসকলে এইবোৰ পৰিষ্কাৰ কৰাত লাগি গৈছে, কাম কৰি আছে, যাতে পিকনিক খাবলৈ অহা মানুহখিনিৰ অসুবিধা নহয়, চাফ চিকুণ পায়। তেখেতসকলে সেইটো ধ্যান দিছে। আৰু ইয়াত নৌকা বিহাৰো কৰিব পাৰিব। বৰ্তমান আপুনি আহিব লগা হ'লে চানডুবি পাৰ হৈ ৰাণীখামলৈ আহি থকা অৱস্থাত ৰাণীখামাৰ পাবলৈ প্ৰায় 2-3 কিলোমিটাৰ আগমুহূৰ্তত আপুনি এইটো দেখিব 2 নম্বৰ ফেৰফেৰী বনবস্তুত লৈ স্বাগতম। আৰু এই কেঁচা ৰাস্তাৰে প্ৰায় 1 কিলোমিটাৰ আৰু সোমাই আহিলে আপুনি পাব 2 নম্বৰ ফেৰফেৰী পিকনিক প্লেচ। এয়া ইয়াৰে পৰিৱেশটো দেখাই দিছোঁ আৰু এতিয়া মানুহ আহিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ লোকেশ্যনটো দি দিম, পিছত পাই যাব। লোকেশ্যনটো চাই আপোনালোকে আহিব পাৰিব। আৰু ইয়াৰে অকণমান আগত এখন বাঁহৰ দলং আছে নদীৰ ওপৰত, তো বহুত দীঘল বাঁহৰ দলং, সেইখনো ভাল লাগে, আপোনালোকে সেইখনো চাব পাৰিব।